ইংৰাজী নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভকামনা জ্ঞাপন কৰিলোঁ সকলোলৈকে। উইচ ইউ এ ভেৰি হেপী নিউ ইয়েৰ টু এভৰিৱান। আশা কৰোঁ সকলো নিশ্চয় ভালেই আছে। তো বলকচোন দেৰি নকৰি মা বগলাদেৱীৰ আশীষ লওঁ। ৰাস্তাৰ পৰা কিমান ভিৰ ভক্তৰ। গাড়ী তলতে পাৰ্ক কৰি আমি এতিয়া আহি আছোঁ মা বগলাদেৱী মন্দিৰলৈ। মাৰ বাবে ল'লোঁ ইয়াৰ পৰা কিছু সামগ্ৰী। এয়া মাৰ বাবে কাপোৰ, ধূপ চাকি, প্ৰসাদ এইখিনি ল'লোঁ আমি আহি পালোঁ এয়া মা বগলা মন্দিৰ। আমি এতিয়া তললৈ নামি গৈ আছোঁ। এয়া আহি পালোঁ আমি মা মন্দিৰ। এনেকৈ ভিতৰত নোসোমোৱাবোৰে এনেকৈ বাহিৰতো এনেকৈ জ্বলাব পাৰি চাকি ধূপ। এয়া বাহিৰতে চাকি ধূপ জ্বলোৱা হয়, ভিতৰত জাষ্ট সেৱাটোৱে লোৱা হয় মাৰ পৰা। আৰু ভিতৰত যিহেতু কেমেৰা কৰিব নোৱাৰি তো মই বাহিৰৰখিনিয়ে কৰি দিলোঁ। মাৰ আশীষ লৈ আকৌ অকণমান কিবা খাই আমি ওলাই দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।